জানি আছোঁ বাবা কি দেখিলা এই কোৱাচোন এগুলো অতি মর্মান্তিক ঘটনা এই ঘটনা কোনোটো এবাৰ হৈছিলে হাৱাইপুৰত বহুত বেয়া লাগিছে ইমান বন্য জীৱ জন্তু এইখিনি ফৰেষ্টে এইখিনি অলপ গাৰ্ড দিব লাগিছিলে কিন্তু সদায় আমাক এনেকৈ এটা মেছেজ দি থাকে 126 পইণ্টত এনেকুৱা হাতী আছে বুলি আমি কোনো মেছেজ পোৱা নাই 43 আছিলে 58লৈকে আছিলে কালিলৈকে যিটো মেছেজ দিছিলে কিন্তু ইয়াত যে হাতীটো আছে বন বিভাগে কোনো আমাক জনোৱা নাই তুমি কেইটা হাতী দেখিলা কেইটা মৰা দেখিলা এতিয়ালৈকে 8টা মৰিছে আৰু এটা জীৱনটো উদ্ধাৰ হৈছে বুলি কৈছে কিন্তু অলপ আঘাতপ্ৰাপ্ত হৈছে এই কামপুৰ নিউজ দিব হোৱাটছএপত দিয়া ন মোৰতো মূলত ভিডিঅ'খন চাওঁ কিন্তু মাৰিলোঁ তেওঁ অলপ কৰিবা অলপ পঠালোঁ গাড়ীখন অলপ গেটটো পাইছে সেইটো সোমাই দিওঁ গ'ল তইতো ধৰি দিয়াচোন অলপ মানুহ দেখুৱাই থাকে